2021 চনৰ 5 ফেব্ৰুৱাৰীত আমাৰ স্বৰ্গেশ্বৰ পেগু মধ্য ইংৰাজী বিদ্যালয়খনক প্ৰাধিকৰণ কৰা হৈছিলে, কিন্তু কি কাৰণত 2022 চনত ইয়াৰ পৰা এইখন স্কুল উঠাই নিলে। আৰু এই কাৰণে শিক্ষামন্ত্ৰী লগতে চৰকাৰক উকিয়াই দিব বিচাৰিছোঁ যে আমাৰ সকলো ভৰকলীয়া ৰাজ্যৰ হয় আজি আমাৰ এই কণ ল'ৰা ছোৱালীসকলে ইয়াৰ পৰা গৈ তাতলৈকে মানে পাঠদান কৰিব নোৱাৰি, যিহেতু আমাৰ ভৰকলীয়া কিবাখন হৈছে আমাৰ এফেক্টেড এৰিয়া। ইয়াত মানে বাৰিষাত যিটো পানী হয় আৰু ইফালেও পানী আমাৰ 5-6খন ইয়াত গাঁও আছে, ধৰি লওক বৰকলীয়া, হাতীগড়, দৰিং আৰু এই আমাৰ ৰাওনাবাৰী, এই সকলো ল'ৰা ছোৱালীয়ে কণ ল'ৰা ছোৱালী ইয়াৰ পৰা স্কুল যাব নোৱাৰি। এইকাৰণে এই শিক্ষাৰ অধিকাৰ আমাক লাগে। এই ল'ৰা ছোৱালীসকলৰ কাৰণে আমি দিনক দিনে অভিভাৱকে অকলে স্কুলত থৈ আহিব নোৱাৰি ইমান দূৰত, 5-6 কিলোমিটাৰ দূৰত। এইটোৰ কাৰণে আমাৰ এই গাঁওখনৰ আমি স্কুলখন লাগে। আৰু যেনেকৈ 2022 চনত ইয়াৰ পৰা স্কুলখনক উঠাই নিছিলে, এই স্কুলখনক যেনেকৈ ইয়াৰ পৰা উঠাই নিছিলে ঠিক এনেকৈ ঘূৰাই আনি দিবৰ কাৰণে চৰকাৰক বিনম্ৰে আহ্বান জনাইছোঁ। আৰু সকলোৱে এতিয়া মানে আমি আপিল কৰিছোঁ যে এইখন স্কুল আমাক এই নতুন বৰ্ষৰ আমাৰ এপ্ৰিল মাহৰ নতুন বৰ্ষৰ এই স্কুলখনক ইয়াত পুনৰ আনি দিবৰ কাৰণে চৰকাৰক মই উকিয়াই দিছোঁ। সকলোৱে ল'ৰা ছোৱালী প্ৰাপ্য অধিকাৰ দিবই লাগিব। আমাৰ শিক্ষা অধিকাৰ লাগিবই। আমাৰ বৰকলীয়া গাঁৱত য'ত নেকি আমাৰ ইয়াত মিডল প্লেচত আছে, ইফালে আতিগড় আৰু ইফালে ৰাওনাবাৰী, ইফালে পাত্ৰিচুক, এই ইমানখিনি আমাৰ নাই বুলি ক'লে ইয়াত 4-5খন গাঁৱৰ মানুহে ইয়াত মিডল পইণ্টত আছে। এইখন স্কুলৰ পৰা কেনেকৈ আমাৰ এম ই স্কুলখন লৈ গ'ল, ইয়াৰ পৰা আমি প্ৰায় 3-4 কিলোমিটাৰমান পাত্ৰিচুক হাইস্কুললৈ যাবলগীয়া হয়। ইয়াত কণ ল'ৰা ছোৱালীবিলাক ইয়াৰ পৰা কেনেকৈ তালৈ গৈ পিনে আমি শিক্ষা ল'ব পাৰিম। গতিকেলৈ আমি তালৈ যাব নোৱাৰোঁ। আমাক যেনেকৈ স্কুলখন ইয়াৰ পৰা নিছে তেনেকৈ আমাক ঘূৰাই দিবগৈ লাগে। আৰু ইয়াত আমাৰ LP স্কুলখনো প্ৰাধিকৰণ কৰিব লাগিছিলে, কিন্তু কি কাৰণত নহ'ল। গতিকে এইটো অতি সোনকালে কৰিব লাগে বুলি মই চৰকাৰক উকিয়াই দিছোঁ।